রমদ বর'জির হেই একবারে জিও আমার সান্তালি বন্ধুবিলাটো কই থাকে নিয়া দাও এমএলএ ইলেকশন রে হ্যাঁ UPPL লিগিত মিট সিট হ বুনুক মানে 0-0 গই গিয়াকু জিরন বসমতরি ইতিমধ্যে জিরন তো শেষ ইতিয়াই হেক এইটু কি বোবা নিচিনা একবারে কাম নাই জিরন বসুমাতারি লরেন্স ইসলারি কোকরাঝার ডিস্ট্রিক্টত দুজন UPPLৰ এমএলএ আছে একবারে ধ্বংস একবারে জীবনত জিতিব নোৱাৰিব বেঙ্গলি মানুহটো কি কয় জিরন বসুমাতারি এই কাম নাই আমার গোসাই গড় একবারে কাম নাই কোনো কিবা কাম করা নাই UPPLৰ কিবা দুজন MP আছে দিল্লীত যায় একো কিবা ডায়েৰী চাই পেলাই হে স্পিচ দি আহে কি হ'ব এইটো কোনো স্পিচ পাৱাৰ নাই কোনো লেংগুৱেজ স্পিকিং নাই হিন্দীও ভালকৈ নাজানে ইংলিছো ভালকৈ নাজানে দিল্লীত গৈ পেলাই এই ডায়েৰী চাই পেলাই UPPLৰ MP বিলাক কিবা স্পিচ দি পেলাই আহে খামত একো নাই কোনে কৰিছে খামত UPPLৰ নেতাবিলাক কি কৰিছে যেনেবা UPPLৰ কেবিনেট মিনিষ্টাৰ হ্যান্ডলুম টেক্সটাইলৰ UG ব্ৰহ্ম ছাৰ আছে কি কাম কৰিছে BTS কেৱল এই এক্সাৰচাইজ কৰাটো ভিডিঅ'টো চাই তাকো আমি ফেচবুকত কেৱল এক্সাৰচাইজ আৰু কিবা শায়ৰী লিখে ভাল শায়ৰী লিখে তেখেতে এই ইয়াৰ বাদে একো নাই আপুনি কি কাৰণে গৈছিল UPPLতো মই গৈছিল যেনিবা এনে চাবলৈ মানে জিনিসটো কেনেকুৱা মই টেষ্ট কৰিছোঁ যোৱা বছৰত কোন পাৰ্টিটো ঠিক হ'ব কোন পাৰ্টি থাকিলে মানে সমাজৰ কাৰণে এৰিয়াৰ কাৰণে ভাল হ'ব শান্তি উন্নতি এই জিনিসটো হ'ব হাগ্ৰামা মহিলাৰিক আজিকালি UPPLৰ মানুহবিলাক কি একবাৰে দোষী দি আছে এই গণ্ডগোল হল কিবি হল এনেকুৱা কৈ আছে এনেকুৱা নহয় প্ৰমোদ বড়োৰ দিনত বেছি গণ্ডগোল হৈছে মোৰ নিচিনা হ'লে হা হাগ্ৰামা মহিলাৰী ছাৰে 2003তে শান্তি লৈ আনা মানুহ হা আপুনি চাওক 2020ত BTR এগ্ৰিমেণ্ট হৈছে 2021-22ত দুজন ল'ৰা NDFB জংসাৰ আৰু পৰ্বতজোৰাৰ জনক দুজনক কোনে মাৰিছে কোনে চৰকাৰ আছিলে এই সময়ত কোনে চৰকাৰ আছিলে আফটাৰ মেকিং এগ্ৰিমেণ্ট পিচ একৰ্ড হাউ কাম প্ৰমোদ বড়োৱে যোৱা মাহত যেতিয়া মানে কাৰিকৰ কিবা গণ্ডগোল হৈছিল এটা কথা কৈছে ল এণ্ড অৰ্ডাৰটো চৰকাৰৰ হাতত থাকে ল এণ্ড অৰ্ডাৰটো BTCৰ হাতত থাকে BTCত এনেকুৱা কৈছে তেনেহ'লে এই 2022-2021ত ল এণ্ড অৰ্ডাৰ কাৰ হাতত আছিল এই মিষ্টাৰ প্ৰমোদ বড়ো ছাৰ কাৰ হাতত আছিল 2021-22ত তেনেহ'লে বড়ো মানুহ দুজন যে গুলি কৰি পেলাই মাৰিছে কোকৰাঝাৰৰ SP অৰ্ডাৰ দিছে হেণ্ডকাপ আছিল তথাপিও মাৰিছে সাজাই পেলাই কোনে মাৰিছে এইটো হাগ্ৰামা মহিলাৰী অৰ্ডাৰ দিছিল নেকি হা বেকাৰ প্ৰমোদ বড়ো হা কেৱল আগৰেগি মিঠা কামেৰি কিবা কোনো কাম নাই মই আৰু কিবা সুধিবলৈ কথা আছে